হেল্ল' এভৰিৱান। ৰাতিপুৱা এতিয়া সময় হৈছে 6টা। টিউশ্যনৰ ল'ৰা ছোৱালীকেইটাক পঠিয়াই ভাবিলোঁ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। আচলতে আজি এফালে যাম, গতিকে ক'লৈনো যাম, কিনো কৰিম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। গতিকে শেষ নোহোৱালৈকে চাব দেই ভিডিঅ'টো, আৰু কেনেকুৱা লাগিলে জনাব কিন্তু শেষত। চ' ব'লক এতিয়া সময় নষ্ট নকৰি কাম বন কৰি ওলাই লওঁ আৰু যাবলৈ, নে কি কয়? তো এতিয়া ওলাই আহিলোঁ আমি, লগতে সেয়া ভণ্টি দুজনী ওলাই আহিলে, ৰশ্মি আৰু ডিম্পী। এতিয়া আমি ৰৈ আছোঁ আৰু গাড়ী আহিব আমাক ল'বলৈ, গতিকে গাড়ী অহালৈ ৰৈ আছোঁ। আৰু ইমান গৰমতে আৰু তো ফাইনেলি গাড়ী আহিলে আৰু এতিয়াহে শান্তি আৰু আমাৰ উঠি ল'লোঁ, এতিয়া গৈ আছোঁ আৰু। এতিয়া আমি ডেমো ৰিহাৰ্চেল কৰি আহিলোঁ। এতিয়া ফাইনেল ৰিহাৰ্চেল কাৰণে সময় আছে, আমি এতিয়া আৰু কি কৰিম আৰু বাই বাই, ফাইনেল ৰিহাৰ্চেল, সি ইউ। জাহাটা বনাই নিদিবা আকৌ বুলি। এয়া আমাৰ নাচনীবোৰ ৰেডি হৈছে আৰু মেকআপত বিজি। ঐচ হাই, এইফালে হাই দি দিয়া। বঢ়িয়া। এইফালে আমাৰ দলি একেবাৰে চুলি বন্ধাত ৰেডি। আৰু মই অন মেকআপ মোৰ মেকআপ হোৱা নাই আৰু বগা বগা লাগিছে দেই। চ' ফাইনেলি আমি ৰেডি হৈ ওলাই আহিলোঁ। দেখিছেনে গৰমত এয়া দলি বিচনী মাৰি মাৰি ওলাই আহিছে একেবাৰে, চাদৰ মেখেলাযোৰ পিন্ধি, তাহাত দুজনী দখনা পিন্ধি। বাপৰে, আচলতে নিৰ্জুলিত এটা কালচাৰেল প্ৰগ্ৰাম আছিলে। চ' দলিয়ে আমাক ইনভাইট কৰিলে যে অসমীয়া নাচিব লাগে, সেইকাৰণে আমি 4জনী গৈছিলোঁ ডান্স কৰিবৰ কাৰণে তাতে। চ' কেনেকৈ নাচিলোঁ সেইটো আপোনালোকক দেখাম বাৰু দেই। চ' এয়া আছিলে আমাৰ ডান্স প্ৰগ্ৰাম। আমি ইয়াকে নাচিব গৈছিলোঁ, মাত্ৰ এদিনৰ ৰিহাৰ্চেলত নাচিব গৈছোঁ দেই। কি হৈছে একো নাজানো আৰু, কমেণ্ট কৰিবচোন কেনেকুৱা নাচিছিলোঁ। চ' ইয়াৰ পাছতো আৰু বহুতো কালচাৰেল প্ৰগ্ৰাম হৈছিলে। ভাল লাগিলে আচলতে। অৰুণাচলত প্ৰথমবাৰ কিবা কালচাৰেল প্ৰগ্ৰাম এটেণ্ড কৰিছোঁ, নিজেও পাৰ্টিচিপেট কৰিছোঁ আৰু। চ' খুব ধুনীয়াকৈ পাৰ হ'ল নিশাটো। ইয়াত দিছিলে বিহু গ্ৰুপটো আমাৰ ইয়াৰ পৰাই গৈছিলে। বহুত দিনৰ মূৰত আৰু অৱতৰত বিহু দেখিলোঁ আৰু। চ' য'ত প্ৰগ্ৰেমটো পাতিছিলে, যিটো ডিপাৰ্টমেণ্টে পাৱাৰ ৱাৰ্ড, তো ইয়াত তেওঁলোকেও গান গাইছে। দেখিছেনে, অৰুণাচলৰ মানুহ হৈ অসমীয়াটোহে গুণগুণাই ভাল পায়। প্ৰগ্ৰেম চলি আছে, আৰু এই অকণমানিজনী দেখিছেনে মোৰ কাষত, যেতিয়া প্ৰথম গ'লোঁ তাহাঁতৰ ঘৰত, তাই কাষলৈয়ে নাহে। তাৰপিছত গোটেই প্ৰগ্ৰেমটো যে মোৰ কাষতে বহি থাকিলে। খুব মৰম লগা, দলিৰ বায়েকৰ জীয়েক। খুব ধুনীয়াকৈ পাৰ হ'ল আৰু দেই। চ' অলৰেডি কালচাৰেল প্ৰগ্ৰাম খতম হৈছে। তাৰপৰা এতিয়া সকলোৱে মিলি একেলগে ডিনাৰ কৰিব। আৰু আপোনালোকেতো জানেই মোৰ কাৰণে ডিনাৰ স্পেচিয়েল, চবতছে বেছি খোৱাটো মেইন। চ' দেখুৱাম দেই কি কি খোৱালে আমাক। লেটছ গ'। চ' এয়া চাওক, বহুত কিবা কিবি খোৱালে দেই। আচলতে ঢেৰ এগালমান খোৱালে বেয়া, কোনটো খাম কোনটো নাখাম হয়নে। ইয়াতে মাছ মাংস চব খুৱাইছে, কিন্তু মই যেনিবা অকল মাংস খাইছোঁ আৰু। মাছটোনো কোনে আৰু খায় ন। চ' যোৱাকালি প্ৰগ্ৰামটো শেষ হোৱা বহুত দেৰি হ'ল, সেইকাৰণে আমি ৰাতি যেনিবা ঘৰলৈ নাহিলোঁ আৰু। পাছদিনাখন তেওঁলোকৰ গাড়ীয়ে আমাক যেনিবা ঘৰত থৈ গ'লহি আৰু। ত' ভাল লাগিলে। আৰু আচলতে এই ভিডিঅ'টো 2 আগষ্টৰ হয়, অলপ ব্যস্ততাৰ কাৰণে অলপ লেট আপলোড কৰিছোঁ। বাকী আপোনালোকে জনাবচোন শেষত কেনেকুৱা হৈছে, পাৰিছেনে নাই ভিডিঅ' বনাবলৈ দেই। ত' টেক কেয়াৰ, বাই বাই, চি ইউ আগেইন।